আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল একদম এই চাওক একদম টিকা ফাটা ৰ'দ এই ৰ'দত আমি মানে মাকৈ অলৰেডি ৰোৱা আৰম্ভ কৰি দিছোঁ আজি যাত্ৰা বন্ধুসকল আজি বিসমিল্লাহ বুলি যাত্ৰা কৰিছোঁ এই পিছফালৰ এইখিনি যে দীঘাল এই দেখা পাই আছে এইখিনি গোটেইখিনি পুতা হ'ল ইতিমধ্যে আৰু এইফালে পুতি আছে এইফালে পুতি আছে এইবিলাক সব ভাই বোৱাৰী নাতি বোৱাৰী নাতিনী ভতিজী সব আছে ইয়াত বিন্দাস পুতি আছোঁ 10 বিঘা পুতিম বন্ধুসকল মাকৈ আৰু আজিৰ পৰাহে আমি যাত্ৰা আৰম্ভ কৰি দিছোঁ বুজি পাইছে আপোনালোকক পুতক মই কিন্তু একদম আপোনালোকক একদম প্ৰথমৰ পৰা প্ৰস্তুতি কেনেকৈ কৰিছোঁ সাৰ কি মাৰিছোঁ বিঘাত কিমান পৰিমাণৰ পৰিছি এইখিনি কিন্তু মই আপোনালোকক দেখুৱাইছিলোঁ আজি আকৌ দেখালোঁ মানে আজি যাত্ৰা কৰিলোঁ এই সব এই পুতি আছে এই চাওক এই পুতি আছে সব উবৰি হৈ পুতি আছে মই বন্ধুসকল মানে কাৰো মুখ আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা নকৰোঁ এইকাৰণে নকৰোঁ বোৱাৰী আছে মানে ভতিজী আছে বুজা নাই এইবিলাক সব পুতি আছে আমি লাইন কৰি পুতি আছোঁ লাইন কৰি পুতাৰ উদ্দেশ্যটো হ'ল মানে পানী দিয়াত সুবিধা হয় কীটনাশক দিয়াত সুবিধা হয় আৰু যদি ভিতৰত কিবা অসুবিধা হয় তেতিয়াহ'লে সেই লাইনৰ মাজেদি যোৱাত সুবিধা হয় এই ৰছা চিষ্টেমত লাইন কৰা হৈছে ৰছাৰ মাজত আমি মানে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ৰছাৰ মাজত আমি এইটো ৰছা বনাইছোঁ এইটো ৰছাই চাওক এইটো ৰছাৰ মাজত এইটো পলিথিন দিছোঁ এই পলিথিনৰ পৰা এই পলিথিনক গিলি মানে 14 ইঞ্চি আছে 14 ইঞ্চি ডিফাৰেঞ্চত আমি মানে মাকৈ লগাই আছোঁ বন্ধুসকল 14 ইঞ্চি ডিফাৰেঞ্চে মাকৈ লগাই আছোঁ এইখিনি পুতি আছোঁ বিধান দিছোঁ বন্ধুসকল শিৱম মই আপোনালোকক দেখুৱাম শিৱমৰ পেকেটটো দেখুৱাই আছোঁ এইটো শিৱমৰ পেকেট এইটো শিৱম 33x55 এইটোৰ ৰেটটো লিখা আছে বন্ধুসকল ইয়াতে MRP লিখা আছে 2655 টকা আপোনালোকেও দেখা পাব 2655 টকা এয়া লিখা আছে চাওক এই চাওক MRPটো 2655 টকা এইটো MRP এইটো হ'ল শিৱম ব্ৰেণ্ড চিডছ SMH 33x55 গতিকে বন্ধুসকল আপোনালোকেও যদি পুতে শিৱম বিধানটো কিন্তু বঢ়িয়া পিছফালে এই আলি দি আছে তাৰমানে বস্তুটো অলপ এই ধান খেতিৰ নিচিনা অলপ মানে আলি দি ঘৰ কৰি দিলে মানে কি হয় পানী দিয়াত সুবিধা হয় এই মোৰ পিছফালে এই মোৰ মানে আমাৰ সৰু ভাইটি আৰু ভতিজা ল'ৰা এই চাওক বন্ধুসকল এই ইয়াতে এই আলি দি আছে অলপ জিৰাইছি তাৰমানে এইগুলো সব আলি দিছে গতিকে মই আপোনালোকক আৰু কি ক'ম আপোনালোকে আমাৰ লগত থাকিব মোৰ এই অকণমানি আমাৰ মাইজনী আহিছে খেতিত মানে এইমাত্ৰ স্কুলৰ পৰা লৈ আহিলোঁ এই CPS মানে চেণ্ট্ৰেল পাব্লিক স্কুলত পঢ়ে হয়নে তুমি কোন ক্লাছত পঢ়া আম্মা কোন ক্লাছত পঢ়া হে কোনখন স্কুলত চেণ্ট্ৰেল পাব্লিক স্কুল কেজিত পঢ়া এইমাত্ৰ আহিছা ঘৰত ৰেষ্ট ল'বৰ খেতিত কিয় আহিছা ৰেষ্ট ল'বৰ খেতিত কেলৈ আহিছা এতিয়া চাব বন্ধুসকল পিছফালে চাই আছে এইবিলাক মানে মাকৈ পুতি আছে এতিয়া ইণ্টাৰেষ্টিং মোৰ ভতিজা ল'ৰা এটা আছে লগত আমাৰ বেটাটো গানো গায় জুবিনৰ গান গায় বাবা জুবিনৰ গান গোৱা ৰৈ পিনালে গাবা এটা ছাতাটো গুচাই দিয়া যাওক ছাতা লৈ বহি আছে এয়া আমাৰ বেটা ছাতা লৈ বহি আছে না ছাতা লৈ বহি আছে বেটা মায়াবিনী গোৱাচোন মায়াবিনী গোৱা ৰৈ পিনালে গোৱা ৰৈ পিনালে গোৱা এয়া গাব লাগে ৰৈ পিনালে গোৱা
লাজ কৰিছে বন্ধুসকল, ধুনীয়া গান গাইছে আচলতে। প্ৰথমতে মায়াবিনী গাইছে, তাৰপিছত আকৌ ৰৈ ৰৈ বিনালৈ অকণমান গাইছে ন বেটা, হয়নে? ভালকৈ গান গাব শিকিব লাগিব। এইটো তাৰমানে আমি আৰু গাবা, গোৱা গোৱা গোৱা, আৰু গাব বুলি বন্ধুসকল, গোৱা। নিহায় বিনালে যি হওক বন্ধুসকল, মানে ইমান আচলতে 2 বছৰীয়া মানে এতিয়া আমি চবেই মানে অলপ খেতিত আহিছোঁ যিহেতু মাকৈ লগাব লাগিব। তাৰমানে এইটো লাজ চৰম কৰা কথা নহয় বন্ধুসকল। যদি আপুনি মাকৈ খেতি বা যিকোনো খেতি প্ৰফেশ্যনেলি কৰে, ঘৰৰ মানুহৰ পৰা আপুনি অলপ অলপ ছাপোৰ্ট পাব লাগিব, নহ'লে আপুনি কিমাননো হাজিৰা দি কেনে কৰিব। গতিকে বন্ধুসকল চবেই স্বাৱলম্বী হোৱাৰ চেষ্টা কৰক। কৃষি কৰ্মৰ মাজেদি শিক্ষিত বন্ধুসকলে কৃষি কৰ্মৰ মাজেদি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিব, এইটো আশা ৰাখিছোঁ। লগতে বন্ধুসকল আপোনালোকে চবকে মই শিক্ষিত বন্ধুসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে ৰাজনীতিক মেৰ পেছত সোমাই সাম্প্ৰদায়িক ৰাজনীতি নকৰিব, হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে। আমি ৰাজনীতি কৰিব লাগে উন্নয়নৰ ৰাজনীতি। আমি কিমান ৰাজ্যখন গোটেই ৰাষ্ট্ৰৰ মাজত, গোটেই ভাৰতবৰ্ষৰ মাজত আমাৰ ৰাজ্যখন কিমান উন্নত ৰাজ্য হিচাপত আমি মানে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ, সেই ৰাজনীতি কৰক। চবেই আহক, আমি লগ লাগি এখন সোণৰ অসম, ভূপেন হাজৰিকা গান যি গাইছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে, অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলোঁ অলেখ দিব ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰহাল মাটি, চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ। এতিয়া বন্ধুসকল চবেই কেৱল ভূপেন হাজৰিকা ডাঙৰীয়াৰ সেই গানৰ সেউজ পৰিৱেশ সেইবিলাক আমি সান্তনা ল'বি লাভ নাই। আমি সোণৰ অসম বনাব লাগিব, আমি সেউজীয়া অসম বনাব লাগিব, আমি সকলোৱে সোণৰ খেতি কৰিব লাগিব, তেতিয়াহে অসমখন দপে উন্নতিৰ শিখৰলৈ মানে আগবাঢ়ি যাব। আহক আমি সকলোৱে হাতে হাত ধৰি অসমখন গোটেই ভাৰতবৰ্ষৰ মাজত 1 নম্বৰ উন্নত ৰাজ্য হিচাপত প্ৰতিষ্ঠা কৰোঁ।